কাৰাগাৰ বাক্সা যি জিলা কাৰাগাৰ আছে তাত সোমোৱাই দিয়া হৈছে আৰু এই মুহূৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত বাক্সা কাৰাগাৰত অনা হৈছিল চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা হয় সকলো ৰাজ্য ৰজাসকলে শিলগুটি দলিয়ালে চেমকানু মহন্তৰ গাঁতত বা গাড়ীত আপোনালোকে চাই ল'ব এজন বাইদেউজনে কি ক'লে এই নিউজত আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চাই ল'ব নহ'লে একো বুজি নাপাব চেমকানুক কেতিয়া ফাঁচি দিয়া হ'ব কেতিয়া ফাঁচিৰ দাবী দিয়া হ'ল হেমন্ত মামাই কি ক'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কথা ক'লে আপোনালোকে চাই ল'ব এটা পোষ্ট এটা ভিডিঅ'ত ভাইৰেল হৈ আছে মামাই কৈছে মহাত্মা গান্ধীক নাথুৰাম দেৱানে হত্যা কৰাত ন্যায় বিচাৰিবলৈ এবছৰ লাগিছিল আৰু জুবিন দাক আমি এনেকুৱা এটা ন্যায় দিব এনেকুৱা এটা ক'লে মামাই আপোনালোকে চাই ল'ব এজন বাইদেউজনে ভিডিঅ'ত কি ক'লে বা নিউজত কি ক'লে আপোনালোকে চাই ল'ব আৰু আমাক ন্যায় লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ বোলা আমি হেছটেগ দি কমেণ্ট কৰি আজি 1 মিলিয়ন পোষ্ট দিয়া হ'ল সকলোৱে আজি লিখি দিব জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন দাৰ ন্যায় বিচাৰি নেপালৰ দৰে অসমত হ'বলৈ গৈ আছে হয় বন্ধুসকল বাক্সাত এনেকুৱা গুলাগুলি কৰি আৰক্ষীৰ গাঁতত লাগিলে শিলগুটি আৰু সকলো ৰাজ্য ৰজাসকলে দাবী উঠিছে সোনকালে ন্যায় যদি নাপাওঁ নেপালৰ দৰে অসমত হাকাৰ হ'ব ঠিক তেনেদৰে এজন বাইদেৱে কি ক'লে আপোনালোকে চাই ল'ব প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ সেই চেনেলত শ্বেয়াৰ কৰা হ'ব আৰু সকলোৱে নতুনবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব চাই ল'ব আগত যেহেতু কাৰাগাৰ বাক্সা যি জিলা কাৰাগাৰ আছে তাত সোমোৱাই দিয়া হৈছে আৰু এই মুহূৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মই একাংশ লোক আছে কি ক'ব ইয়াৰ যে আনিছে কি ক'ব বাইদেউ আপোনালোকে ইয়াত যিখন কাৰাগাৰ আছে তালৈ লৈ অহা হৈছে কি কৰিব এটা খুবেই খালো ইমান ধুনীয়া জেলত কিয় আনিব লাগে তাহাঁতো পচা জেলত যোগ্য না য'ত মানে একো লেট্ৰিন নাই বাথৰুম নাই গা ধুব নাপায় পচি পকা লৈ সিঁচি মৰব লাগে সেনেকুৱা জেলখন হ'ব লাগিছিল ইমান নতুনকৈ ধুনীয়া বনা জেলখন কিয় আনিব লাগে আমাৰ কি মানুহটোক মাছি দেখাইতে তাৰ কি মানুহ মাছি ভাবছি না একবাৰ কি মানুহটোক মাৰি পেলাই বুদ্ধি কৰি অসমত মানে ছিংগাপুৰত লৈ যায় মাল্লা মৰম কৰি আৰু অনুৰাগীবিলাকে চুবা গেলি চুবা নেদে দৈলে ফেলে দেই আজি কোনে মাল্লা তাহুনেতো মাল্লা অনুৰাগী মৰমতহে চুবা যায় মৰমত একবাৰ জুবিনৰ হাতখন চুবা যায় হাতখন চুবা নেদে সমন্তই বাক্সা জিলাত জুবিনৰ মানুহ নাই বুলি ভাবছিল কিন্তু আমাৰ জুবিনৰ মানুহ বহুত আছে হেমন্ত বিশ্ব শৰ্মাই ভাবছিল বাক্সা জিলাত মানুহ নাই কিন্তু জুবিনক আমি বহুতে ভাল পাওঁ কিন্তু চামখানু মহন্তৰ সিদ্ধাৰ্থ কুৰ্তাত ফাঁচি লাগে এটাই যিমান ইয়াত আছিল যিমান গোটেই ভাই হাঁহি জুবিনক বাধ্য কৰাইছে পানীত নুমাব জুবিনে নুনুমে এনেকৈ ভাগৰত আছে নুমা আৰচিখনে এজনকে পানী লৈ যোৱাচোন দূৰলৈ লৈ যোৱাচোন পানী দূৰত নিবা দে ডিচি খুৱাই লৈছে খুৱাইলে মানে পানীত পৰিলে তেতিয়া ৰিপৰ্টত পানীত পৰা হ'ব তেতিয়া ৰিপৰ্টত পানীত পৰা হ'ব বিচাৰো সিদ্ধাৰ্থ আৰু চামখানুক ফাঁচি লাগে আমাক পাব্লিকক ওলাই দিয়ক আমাৰ পেলাকক প্ৰতিবাদত খাই দিয়ক এনেকুৱা ভাই এতিয়া জুবিনে হাতৰি উশাহ নিশাহ বন্ধ হৈ গৈছে সন্ধিয়া পিছৰ পৰা আহি আছিল ইয়াক মাৰিবাই লাগিব জেলৰ ভিতৰত নহয় বাহিৰত ওলাই যাব ইয়াক মাৰিবাই লাগিব ইয়াক মাৰিবাই লাগিব বাহিৰ কৰি দিয়ক আমাক বাহিৰ কৰি দিয়ক যি মূল গেট আছে সেই গেটৰ এই দৃশ্য দেখাব খুজিম যে এই মুহূৰ্তত আৰক্ষীৰ এটা বৃহৎ দল ইয়াত মোতায়েন কৰা হৈছে যি মূল প্ৰৱেশ পথ আছে সেই প্ৰৱেশ পথত আচলতে প্ৰৱেশ পথত সোমাবলৈ একাংশ লোকে চেষ্টা কৰিছে এই মুহূৰ্তত আৰু আৰক্ষীৰ এটা বৃহৎ দল ইয়াত এই মুহূৰ্তত মোতায়েন কৰা হৈছে কি ক'বা বন্দী শ্যামখানু মহন্ত আৰু সিদ্ধাৰ্থক আনাত ধান্দা মাৰি কিনে ইয়াতে আমাৰ ৰাইজৰ মানুহ দুই এটা সোমাই লৈ গৈছে যোনবিলাকে শিল লৈ লৈছে কিবা লৈ লৈছে আৰু ৰাইজে নদলিব নেকি ইমানখিনি কৰিছে সিহঁতে আমাৰ আগত কিয় উলিয়াই দিব নোৱাৰে এই আমাৰ বাক্সা এৰিয়াৰ জিলা কাৰাগাৰখনত আনিছে এই জাবৰবিলাকক আমাৰ ইয়াতে আনি কিনে আমাৰ বাক্সা এৰিয়াটো ডিষ্ট্ৰিক্টটো লেতেৰা কৰি ধৰিছে অসমত কি বেলেগ নাছিলে বেলেগ কাৰাগাৰ নাই ইমানখিনি কাৰাগাৰ আছে ইমানখিনি কাৰাগাৰত নিব নোৱাৰিছে আমাৰ বাক্সা এৰিয়াটো কাৰাগাৰখনত আনিছে কিয় আনিব লগা হৈছে হিমন্ত বিশ্ব এইখিনি মাতাত নাই হ'ব পাৰে মামা দেশতখন মুম্বাই ডাঙৰ নহয় আমি যি কৰিবলৈ হ'লে সাজু আছো
নিশ্চয় গীত আছে সকলোৰে এটাই দাবী যে বাক্সাৰ এই কাৰাগাৰখনত যে জুবিন গাৰ্গক যিসকল লোক হত্যাৰ গোচৰত অভিযুক্ত কিয় আনিব এই প্ৰশ্ন হৈছে তেওঁলোকৰ এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে এই মুহূৰ্তত চাওক কেৱল চেণ্ডেল মৰা দেখিবলৈ পোৱা গৈছে চাওক এইটো পৰিৱেশ দেখুৱাইছো চাওক কেনেধৰণৰ এক পৰিৱেশ চেণ্ডেল দলিওৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এনেধৰণৰ চেণ্ডেল দলিয়াইছে চাওক পৰিৱেশ চাওক হিল মৰা দেখিবলৈ পোৱা গৈছে হিল মাৰিছে চাওক হিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত স্থানীয় লোকসকলে গ্লাছ ভাঙি পৰিছে এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে পৰিৱেশ যথেষ্ট পৰিৱেশ আমি এই মুহূৰ্তত পৰিৱেশ যথেষ্ট আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই এই মুহূৰ্তত হিল দলিয়াইছে ইতিমধ্যে যে ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে এই মুহূৰ্তত চাওক পৰিৱেশ চাওক এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ পৰিৱেশ চাওক এই মুহূৰ্তত শিল দলিয়াইছে এই মুহূৰ্তত আৰক্ষীৰ গালৈ শিল নিক্ষেপ কৰিছে এই মুহূৰ্তত পৰিৱেশ চাওক কেনেধৰণৰ এক পৰিৱেশ চাৰিওফালৰ পৰা শিল দলিওৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কেনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত আৰক্ষী যি কাৰাগাৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰিছে চাৰিওফালৰ পৰা শিল দলিয়াইছে এই মুহূৰ্তত দেখুৱাইছোঁ বহি যোৱা চাৰিওফালৰ পৰা শিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত চেণ্ডেল দলিয়াইছে যি গাড়ী লৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অনা হৈছে আৰু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত তেওঁলোকৰ গাড়ী লৈ শিল নিক্ষেপ কৰা হৈছে আৰু প্ৰতিবাদ মুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে এই মুহূৰ্তত চাওক কেৱল চেণ্ডেল মৰা দেখিবলৈ পোৱা গৈছে চাওক এইটো পৰিৱেশ দেখুৱাইছোঁ চাওক কেনেধৰণৰ এক পৰিৱেশ চেণ্ডেল দলিওৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এনেধৰণৰ চেণ্ডেল দলিয়াইছে চাওক পৰিৱেশ চাওক শিল মৰা দেখিবলৈ পোৱা গৈছে শিল মাৰিছে চাওক শিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত স্থানীয় লোকসকলে গ্লাছ ভাঙি পৰিছে এই মুহূৰ্তত 5 অভিযুক্তক লৈ অনা হৈছে পৰিৱেশ যথেষ্ট পৰিৱেশ আমি এই মুহূৰ্তত পৰিৱেশ যথেষ্ট আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই এই মুহূৰ্তত শিল দলিয়াইছে ইতিমধ্যে যে ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে এই মুহূৰ্তত চাওক পৰিৱেশ চাওক এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ পৰিৱেশ চাওক এই মুহূৰ্তত শিল দলিয়াইছে এই মুহূৰ্তত আৰক্ষীৰ গালৈ শিল নিক্ষেপ কৰিছে এই মুহূৰ্তত পৰিৱেশ চাওক কেনেধৰণৰ এক পৰিৱেশ চাৰিওফালৰ পৰা শিল দলিওৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কেনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত আৰক্ষী কাৰাগাৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰিছে চাৰিওফালৰ পৰা শিল দলিয়াইছে এই মুহূৰ্তত দেখুৱাইছোঁ বহি যোৱা চাৰিওফালৰ পৰা শিলৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত চেণ্ডেল দলিয়াইছে যি গাড়ী লৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অনা হৈছে আৰু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এই মাত্ৰ আপোনালোকে দেখা পাইছা শিলগুটি দলিয়াই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অশান্তি কৰিছে ঠিকে আছে ইহঁতক এনেকুৱা এটা শাস্তি দিবলৈ লাগে যাহাতে য'তে থাকক বা য'তে বহিব য'তে উঠিব য'তে খানা খাব ইহঁতক শান্তি দিব নালাগে হত্যকাৰীক কেতিয়াও শান্তি দিব নালাগে যেনেকুৱা আমাৰ কি হয় জোনমণি ৰাভাকো আমি ন্যায় পাব লাগিছিল কিন্তু নাপালে ঠিক তেনেদৰে যদি জুবিন গাৰ্গৰো এনেকুৱা এটা জুবিনদাৰো এনেকুৱা এটা ন্যায় যদি নাপাওঁ কিন্তু বহুত গণ্ডগোল হৈ যাব অসমত এনেকুৱা এটা গণ্ডগোল হ'ব ন ন্যায়ৰ বাবেতো আমি সদায় চিঞৰি থাকিম আৰু ৰাজ্য ৰজাসকলে ন্যায়ৰ বাবে যদি চাইলেণ্ট হৈ থাকিব অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও ন্যায় দিব নোৱাৰিব সেইকাৰণে কৈছোঁ সকলোৱে চিঞৰি যাব জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকুৱা এটা চিঞৰি কমেণ্ট কৰি দিব যাতে অসম চৰকাৰে সোনকালে আমাক ন্যায় দিব পাৰে তেনেহ'লে আপোনালোকে এতিয়া কমেণ্ট কৰি দিয়ক ন্যায় কেতিয়া লাগিব হত্যকাৰীক কি শাস্তি দিবলৈ লাগিব আপোনালোকে এতিয়াই কমেণ্ট কৰি দিয়ক ঠিক আছে নেক্সট আপডেটত লগ পাম এতিয়া থলব আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো 100% শ্বেয়াৰ কৰি দিব ঠিক আছে বাই